ৰাইজ আপোনালোককো হয়তো কেতিয়াবা পুলিচে এনেকে ঘৰত আহি হেণ্ডকাপ দি লৈ যাব পাৰে। কিহৰ কাৰণে নিব পাৰে কওঁ শুনক। আপোনাৰ নামত থকা পেন কাৰ্ড, আধাৰ কাৰ্ড এইগিলাকেদি মানে এইখিনি ডকুমেণ্টেদি কোনোবা দুৰ্বৃত্তই চিম কাৰ্ড বনাব, কাৰোবাক দম দিব বা কাৰোবাক পইচা দাবী কৰিব আৰু বিভিন্ন ধৰণৰ অপৰাধ কৰিব পাৰে। আৰু যেতিয়া এখন চিমেদি সেইগিলা কাম কৰিব, চিধাই পুলিচে সেই নাম্বাৰটো বিচাৰিব আৰু সেই নাম্বাৰটো আছে আপোনাৰ নামত। আৰু আপুনি ঘৰত ঠন মদন গোপাল হৈ বহি আছে আৰু আপুনি গমেই নাপায় যে আপোনাৰ নামতো কোনোবাই চিম কাৰ্ড বনাই বিভিন্ন কাণ্ড কৰি আছে। তো ভয় খাব নালাগে আৰু আপোনালোকে হাঁহি ধেমালিত উৰেও নেদবি যে ইয়াৰ একো কাম ধান্দা নাই কাৰণে এইগিলা ভিডিঅ' বনাই আছে। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। মই গোটেই চিষ্টেমটো কৈ দিম কেনেকৈ কি কৰি এইগিলা বস্তু হ'ব পাৰে। আৰু এইটো কথাৰ বিষয়ে যদি আপুনি আগৰ পৰা গম পাইছিল তেতিয়াহ'লে বহুত ভাল কথা। আৰু এতিয়ালৈকে যদি আপুনি গম পোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো শেষ কৰি চাওক আৰু আপোনাৰ লগ বন্ধুবিলাকক শ্বেয়াৰ কৰি দিয়ক। কি ঠিক কাৰোবাৰ নহয় কোনোবাটো এনেকৈ ফচিও যাব পাৰে, গম নাপোৱাকৈ কোনোবাই চিম লৈ থ'ব পাৰে। আৰু চাওক, ভিডিঅ'টো চাই যদি কিবা অকণমান হ'লেও লাভ হ'ব বুলি ভাবছা ভাইহঁত, যদি ফেচবুকত চাই আছা মূৰৰ ওপৰতে আছে ফ'ল' অপশ্যনটো, ফ'ল' কৰি দিবি। আৰু যদি ইউটিউবত চাই আছা তলত ছাবস্ক্ৰাইব বাটনটো আছে, ছাবস্ক্ৰাইব কৰি অলটো টিপা মাৰি দিবি। তেতিয়াহ'লে মই এনেকুৱা যদি কিবা ভাল ভাল ভিডিঅ' আপোনালোকক দেখাব বিচাৰোঁ তেতিয়াহ'লে আপুনি ডাইৰেক্ট পাব। এতিয়া আহোঁ মেইন কথালৈ। প্ৰথম কথাটো হৈছে যেতিয়া আমি ক'ৰবাত বাহিৰত ফুৰিব যাওঁ বা কিবা কামত গ'লোঁ বা আমাৰ মঙলদৈ বা গুৱাহাটী বা ক'ৰবাত গ'লোঁ আৰু ডিষ্ট্ৰিক্টৰ বাহিৰত গ'লোঁ বা অসমৰ বাহিৰত গ'লোঁ, য'তে নহওক, তো ৰাতি হ'লে আমি থাকিব লাগিলে আমি এটা হোটেলত যাই ৰুম ভাড়া কৰিব লাগিব। হোটেলত যাই ৰুম ল'লি প্ৰথমতে দিব লাগে নিজৰ লগত থকা আইডিখিনি, আধাৰ কাৰ্ড বা পান কাৰ্ডৰ জেৰক্স কপি দিব লাগে। আৰু যেতিয়া আমি ৰুমটোৰ পৰা গুচি আহোঁ, অহা সময়তো জেৰক্স কপিকেইটাতো আমি লগত লৈ নাহোঁ। প্ৰত্যেকে তেনেকুৱা নকৰে, মই প্ৰত্যেকৰ বিষয়ে ক'ব যোৱা নাই। এইটো হ'ল 1 নম্বৰ কথা। আৰু দ্বিতীয়তে হ'ল আগতে আমি কিমান দিছোঁ নিজৰ আইডি ডকুমেণ্ট চিম কাৰ্ড বনাবৰ নামত, আমি সেইবিলাকতো ঘূৰি নানো। 2 নম্বৰতে হ'ল এইটো। তৃতীয়তে হ'ল কিছুমান প্ৰাইভেট কোম্পানীত যেতিয়া আমি কাম কৰিব যাওঁ, কাম কৰিব গ'লে তাতেও দিব লগা হয় আমাৰ আইডি ডকুমেণ্ট। আৰু কিছুমান প্ৰাইভেট যিবিলাক নৰ্মেল বেংক, আমাৰ সৰু সুৰা গাঁৱলীয়া গোট কিবা আবি যাবি, প্ৰত্যেকতে আমি আমাৰ নিজৰ আইডি দিবাই লাগে। আইডিখিনি দিয়াৰ পিছত আমি কেতিয়াও সেই আইডিখিনি তেওঁলোকৰ পৰা আমি ঘূৰেই নানো, মানে জেৰক্স কপিকেইটা। এতিয়া মই আপোনালোকক কৈছোঁ প্ৰত্যেকে হয়তো তেনেকুৱা কাম নকৰেই, কিন্তু কোনোবাই নহয় কোনোবাইটো কৰিবও পাৰে। আৰু নিজে সতৰ্ক হৈ থকাতনো কি ভুল, কাৰণ ভুলত আপুনি মনে মনে বহি আছা ধুনীয়াকৈ বিন্দাছ হৈ। এতিয়া মই আছোঁ বিন্দাছ হৈ, মই ভাবোঁ কি মোৰ নামত কোনোৱে একো নকৰিব, মানে মোৰ নামত কোনোৱে একো নকৰে। কিন্তু যদি তলে তলে হৈ আছে তো একবাৰ চেক কৰি চাই থৈ দিয়াত কি কথাটো আছে। চ' এতিয়া আহোঁ মেইন কথাটোত লাগি, মানে এই চিষ্টেমটো আপুনি ক'ত যায় কেনেকৈ গম পাবি যে আপোনাৰ নামত কোনোবাই চিম বনাইছি নে নাই। চাওক, মই কৈ আছোঁ, গুগলত যাই আপুনি টাইপ কৰক টাইপ কৰাৰ পিছত যিটো প্ৰথম অপশ্যন আহিব তাত টিপা মাৰি দিয়ক। দিয়াৰ পিছত অলপ তলত দিগি যোৱাৰ লগে লগে এনেকৈ খালী ঘৰ আহিব, এটা আহিব মোবাইল নাম্বাৰ। তাতে আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো মাৰি দিয়ক আৰু মোবাইল নাম্বাৰটো মাৰি তলত যিটো কেপশ্যন আছে কেপশ্যনটো ফিল আপ কৰি দিয়ক। তাত যিটো নাম্বাৰ দিছিল আপুনি সেই নাম্বাৰটোত এটা OTP আহিব। OTPটো অহাৰ লগে লগে তাতে OTPটো বহাই দি তাৰে কিছু সময় পিছত আপোনাৰ তাত এনেকৈ কিছুমান চাৰ্ট আহি যাব, মানে আপোনাৰ নামত কেইমানকেইটা নাম্বাৰ চলি আছে। আৰু যিকেইটা নাম্বাৰ আপুনি দেখিলে গম পাব, মাজত পূৰণ চিন আগৰকেইটা আছে আৰু শেষৰকেইটা আছে। তো দেখাৰ লগে লগে গম পাব কোনটো নাম্বাৰ আপোনাৰ হয় আৰু কোনটো নাম্বাৰ নহয়। নে আগতে যদি কিবা নাম্বাৰ বন্ধ হৈ আছিল তো সেইটো নাম্বাৰ যদি এতিয়া চলি আছে সেনেকৈ আহিব। ইয়াত যেনেকৈ দেখুওৱা গৈছে, যদি তাৰে কোনোবাটো নাম্বাৰ আপোনাৰ নহয়, তাতে এই ওপৰত যি 3টা ঘৰ লগাই আছে ৰঙা, হালধীয়া, নীলা, তাতে প্ৰথমটো ঘৰত লখাই আছে কি নট মাই নাম্বাৰ মাৰি ক্লিক কৰি দিয়ক। 2 ঘণ্টাৰ ভিতৰত সেই নাম্বাৰটো সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। বৰব ইয়াতো কিছুমান কথা আছে, ভালকৈ একবাৰ চাই চিতি ল'ব, কাৰণ আপোনাৰ ঘৰৰ কোনোবা সদস্য বা আপোনাৰ কোনোবা আত্মীয়ক আপুনি বহুত বছৰ আগতে নাম্বাৰ আপোনাৰ আইডি দি নাম্বাৰ বনাই দিছিলে। যেনেকুৱা আমাৰ ঘৰত কিছুমান থাকেই, আমাৰ মাইহাত আছে, মাইহাতকতো আমাৰ আইডি দিয়া নাম্বাৰ বনাই থৈ দিয়া আছে, বা হয়তো আমি পাহৰি যাব পাৰোঁ। সেইকাৰণে ভালকৈ একবাৰ চেক কৰি চাই ল'ব। আৰু যদি প্ৰকৃততে চেক কৰোঁতেও গম পাইছে কি সেইটো নাম্বাৰ আপোনাৰ নহয়, তেতিয়াহ'লে 2 ঘণ্টাৰ ভিতৰত যদি সেই নাম্বাৰটো বন্ধ নহয়, তেতিয়াহ'লে এবাৰ গৈ আপুনি প্ৰশাসনৰ লগত যোগাযোগ কৰক আৰু পূৰা সতৰ্ক হৈ কিনে নিজে সুৰক্ষিত হৈ থাকক। আৰু এইখিনি কথাই যদি আপোনালোকে আগৰ পে ভালভাৱে গম পাইছিল তেতিয়াহ'লে বহুত বঢ়িয়া, চেলুট। আৰু যদি প্ৰথমবাৰৰ কাৰণে গম পাই আছা, আকৌ এবাৰ কৈছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান লগ বন্ধুক শ্বেয়াৰ কৰি দিয়ক। আৰু এই ভিডিঅ'টোকে এভোকেট দাদা এটাই মানে ছ'চিয়েল মিডিয়াত ধুনীয়াকৈ এটা ৰিলছ বনাই দিছিল, কিন্তু ৰিলছটো খুব কম সময়ৰ কাৰণে দিছিল। মই ভাবিলোঁ কি সেই কম সময়ৰ ভিডিঅ'টো হয়তো বহুত মানুহে বুজি নাপাব পাৰে, কাৰণ ইমান ভাল খবৰ এটা। সেইকাৰণে ভিডিঅ'টো মই মোৰ ভাষাইদি ট্ৰেন্সলেট কৰি আমাৰ লোকেল ভাষাত অলপ বহলভাৱে আপোনালোকক বুজাই দিলোঁ। আশা কৰোঁ এইটো ভিডিঅ' চাই বহুতখিনি বুজি পাব।
আজিলৈ বাই, জয় অসম, লগ পাম এটা নতুন ভিডিঅ'।